নমস্কাৰ সকলোকে জিতুল দত্ত পেজলৈ স্বাগতম জনাই আপোনালোক সকলোৱে ইতিমধ্যে মোৰ ফেচবুকত চাই গম পাইছে সুখবৰটো মই মেট্ৰো হস্পিটেলত আছো যোৱা বুধবাৰে সন্ধিয়া 6:49 আমাৰ ল'ৰা এটা জন্ম হ'ল মেট্ৰো হস্পিটেলত আৰু বাকি একেদিন আমি মেট্ৰো হস্পিটেলতে আছো আজি দেওবাৰ 2:30 মান বজাত ৰিলিজ দিম বুলি কৈছে মই ৰিসেপশনত গৈ সুধিছিলো বাকি মই এটা বিশেষ কামৰ কাৰণে হহু দেউতাৰ গাড়ীখন লৈ ওলাই আহিছিলো এখন আমাৰ হহু দেউতাৰ গাড়ী দেই কাৰণ মোৰ শুভাকাংক্ষী সকলে সুধিব জিতুলা গাড়ী ললে নি গতিকে আগতীয়াকৈ কৈ দিছো হহু দেউতাৰ গাড়ী এখন টাটা টিয়াগো কাৰণ কমেন্টত আকৌ সুধে নহয় হেতু কাৰণে কৈ দিছো দেই বাকি এইখনকে লৈ গৈছো দেউতাহতো আজি 4 দিনে হ'ল ইয়াতে আছেহি বাকি বিশেষ কাম এটা কাৰণে ওলাই আহিছো কিয়ন কতনো আহিছো কিনো কৰিলো আপোনালোকক ভিডিঅ'ত দেখুৱাই থাকিম চাই থাকক ভিডিঅ'টো আৰু ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু মোৰ পেজটো আগবাঢ়ি যোৱাত আপোনালোকৰ সহায় জনাব ধন্যবাদ আহক ভিডিঅ'টো আজি আৰম্ভ কৰো বলক ভিডিঅ'টো আজি আৰম্ভ কৰো মেট্ৰো হস্পিটেলৰ পৰা ওলাই আহিলো এখন বিশেষ দোকান বিচাৰি ফুৰিছো দোকানখন পালো এখন কিন্তু তাত খুব ভিৰ তাৰ পিছত সেইখন দোকান এৰি পেলা আৰু বেলেগ এখন দোকান দেখিছো মানে দেখাগে নাই বতাই দিলে আহিলো আহি পেলাই সেলুন ইমান এসি লগা সেলুন নহয় মই আসলে ইমান ডাঙৰ এসি সেলুন টকাত দাই নেকাটো নৰমাল যত কাম ভাল হ'ব লাগে তাতে মই কাটো আৰু ভিৰ কম কলে যে এজন মানুহ আছে তাৰ পিছতে আপুনি কাটিব পাৰিব তাৰ পিছত মই পাল পৰিলে গাৰ্জনে কলে দাদা হক বহক তাৰপিছত কলো ধুনীয়াকৈ বুজাই দিছো এটা অলপ পাতলা কৰি দিবা অলপ দাঁত ৰাখিবা আৰু এইটো অকণমান পাতলা কৰি দিবা অলপ অলপ এইখিনি পুৰা হস্পিটেলত থাকি মানে বেছ জপৰা হৈ গৈছে বাৰু আজি ৰাতিপুৱা শুই উঠিয়ে মোক প্ৰিন্সিপালে জানে কৈছে আপুনি অকণমান চুলি দাড়িবোৰ ঠিক কৰকচোন ঠিক কৰি আহকচোন নহ'লে ল'ৰাটোৱে দেখি আপোনাকে ভয় খাব হয়ও মানে আজি 4 দিনে নিজৰ মুখখন আইনাত দেখিবলৈ পোৱাই নাই মোবাইলতে যি চাওঁ তাৰপিছত নিজেও ভাবিলো হয় যে দাড়ি চুলি একদম বুঢ়াটো হৈ গৈছে যিহেতু কালিলে উৰুকা পৰহিলে বিহু তাৰপিছত গৈ পেলাই সেলুনখনত সোমালো তাৰপিছত ধুনীয়াকৈ দাড়ি কাটিলো চুলি কাটিলো কাম ল'ৰাটো কিন্তু কামবিলাক খুব ধুনীয়া দেই আচলতে কি হয় কিছুমান ডাঙৰ সেলুনতকৈও কিন্তু সৰু সেলুনৰ কামবিলাক খুব ধুনীয়া হয় তাৰপিছত সি ক'লে দাদা ফেচটো বৰ ক'লা হৈ আছে অকণমান ফেচ ৱাছ কৰি অলপ দিয়া কৰি আৰু যি কৰা অকণমান মুখখন ধুনীয়া কৰি দিয়াচোন আজি কেইবাজনো আইনা এখনত মুখেই দেখা নাই যোৱা বুধবাৰে ঘৰৰ পৰা ওলাই আহোঁতে যি আইনাখন চাই আহিছিলোঁ তাৰপিছতে এই মোবাইলটোতে যি চাইছোঁ আৰু মোবাইলত আকৌ আমাৰ ক'লা মানুহবিলাকৰ এনেও ভাল নেদেখি জানো হা কিন্তু গ্লাছতহে মেইন চেহেৰাটো দেখি ন মোবাইলত আৰু কেমেৰা যি আমি ক'লা মোলা মানুহবিলাককো এনেও ভালেই দেখি সেইটো কাৰণে আজি ধুনীয়াকৈ গৈ অকণমান ফেচ ৱাছ কৰিলোঁ দাড়ি চুলিকেইডালো কাটিলোঁ তাৰপিছত তাতে মানুহ কম আছিলে আৰু ল'ৰাটোৰ কামবিলাক খুব ভাল মই সেইটো কাৰণে মই এনেও ডাঙৰ সেলুনত নোসোমাওঁ আৰু তাকে পইচাকেইটা দিলোঁ কাম তাৰে ভাল সৰু সেলুনতো কিছুমান খুব ভাল মানে মিস্ত্ৰী থাকে কাৰিকৰ থাকে খুব ধুনীয়াকৈ ফেচ ৱাছ বা চুলি তুলি দাড়ি চাড়ি কাটি দিয়ে ভাল লাগিলে তাৰপিছত সি কৈছে দাদা আপুনি ভিডিঅ' কৰি আছে যে এই কিবা চেনেল আছে নি মই বোলো মোৰ পাঞ্চ স্কেটৰ বুলি এটা ইউটিউব চেনেল আছে আমাৰ 4 জনৰ মাজত আকৌ মোৰ নিজৰো এটা ফেচবুক পেজ আছে জিতুল দত্ত বুলি মোৰ এটা ইউটিউব চেনেলো আছে অৰুণাথ জেপি ব্লগ বুলি আৰু তোমাৰ দোকানখনৰ বোলো ভিডিঅ'টো মই দিম চলচলি তিনিআলিৰ পৰা অকণমান আগলে দোকানখন দলংখন উঠা আগতে টাৰ্ণিংটোৰ সোঁ চাইডে আছে তাৰপিছত কি ধুনীয়াকৈ একদম ফেচাছ মোক কৰি দিলে কৰি মেলি আৰু তাক কৈছোঁ ঠিক আছে তাৰপিছত আকৌ চুলি কাটিলোঁ যে টেম্পু দি তাতে চুলিখিনি কি ধুনীয়াকৈ ধুৱাই দিলে ধুৱাই পেলাই আকৌ শুকুৱাই দিছে কাৰণ যিহেতু ৰেডিটো আছে ইয়াত গাটো ধুব পাৰিম তাতে আকৌ ধুনীয়াকৈ বাকী ধুনীয়াকৈ চাফা কৰি চাফা কৰি দিলে এই বাচ্চা আছে গাত নাথাকে আৰু যিহেতু চুলি কাটি আহিলে লগালগ গাটো ধুবই লাগিব এই ক'লে অকণমান তাতে মালিচো কৰি দিয়ক আপোনাৰ টোপনি ক্ষতি ভাল লাগি যায় একদম কি আৰাম লাগিছে এনেও গা চাবিলাক একদম দুৰ্বল লাগি আছে আজি 4টা ৰাতি টোপনি ক্ষতি শুইছোঁ যদিও আৰু মানে আকৌ উঠিবই লাগে বেবীয়ে কান্দিলে গাখীৰ খুৱাবলৈ মাকক সহায় কৰি দিব লাগে গোটেই সি কৈছে যে দাদা অকণমান মালিচ দি দিওঁ মই খুব ভাল পাইছোঁ একদম টোপনি আহি গৈছেগৈ ধুনীয়াকৈ সি কৈছে মালিচ চালিচ দিলে পইচাই দিম তথাপিতো মানে অকণমান ভাল লাগিছে আৰু দেখাটো ধুনীয়াকৈ 10-15 মিনিটমান দিলে দেই মালিচটো ভাল লাগে পইচাকেইটা দিছোঁ যদিও মানে বেয়া লগা নাই
তাৰপিছত চেহেৰাটো চাইছোঁ নিজৰ ভালেই লাগিছে, মাথাটো অকণমান গৈছে, কামবিলাক খুব পৰিপাটি। আপোনালোকে কেতিয়াবা কৰিলে সৰু চেলুন খুলিলে আহিব, কিন্তু কাম ভাল। তাৰপিছত নিজৰ চেহেৰাটো এবাৰ নিজে একদম চাই লৈছোঁ ক্লাছত, ভালে আছে। ঠিক আছে, ভালে কাটিছে ন? ঠিক আছে, যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।